মই বাৰ্বি বৰুৱা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বিহুলৈ আৰু বেছি দিন নাই, গতিকে বিহু যা যোগাৰ চাগে সকলোৱে কৰি আছে, ময়ো আৰু অলপ অলপকৈ কৰি আছোঁ। তাকে দেখাওঁ বুলি ভাবিলোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া নাৰিকল লাডু বনাবলৈ লৈছোঁ, গুড়ৰ নাৰিকল লাডু। তাৰপৰা পেহীয়ে জুইশালিত বগা পিঠা বনাই আছে। এয়া আমাৰ জুইশালি দেই, এইবিলাক ছাইডৰবিলাক ইগন'ৰ কৰিব। এয়া বনাই আছে, এয়া লাহে লাহে যা যোগাৰ কৰি আছোঁ আৰু সকলোৱে। এয়া মোৰ নাৰিকল লাডু বনাই হৈ গ'ল, এতিয়া ঘিলা পিঠা বনাম। এই দীপক দা একদম পূৰা কি কৈছে, ফাটাফাটি। এয়া কালি আৰু ভিডিঅ' বনোৱা নহ'লে, বহুত দেৰি হৈ গ'ল ৰাতি। লাডু চাডু বনাই আকৌ ভাপতীয়া পিঠা কেইটামানো বনালোঁ। ভাত পানী খাই বৈ মেলোঁতে 11টা চাৰে 10টা মানে বাজিলে। তো কালি খোলা পিঠা বনোৱা নহ'লে ৰাতি গুলি থ'লোঁ এই বেটাৰখিনি। এয়া গুলি পেলাই ইয়াত মই নাৰিকল দি বনাইছোঁ, এইবাৰ প্ৰথম বনাইছোঁ। কেইটামান বনাই চাওঁ কি হয়নো, আৰু কি বনাওঁ তাকে দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। এয়া তিলৰ লাডু বনালোঁ, বনাওঁতে নেদেখালোঁ আৰু গুড়খিনি বৰ ভাল নহয়, লাডু ভালকৈ কৰিবলৈ নোৱাৰিলোঁ। গুড় আজিকালি ভেজাল যে, ইয়াতে প্ৰমাণ। এয়াই আৰু এতিয়া বৰপিঠা বনাব, আৰু পেহীও এভাগ, মইতো কেইটামান বনাইছিলোঁ। সেয়া জুই জ্বলাইছে আৰু পেহীয়ে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ফুলা পিঠা আৰু এয়া নিমখীয়া পিঠা। এইটো গুড় আৰু নাৰিকল এটাই আছিলে, সেইকাৰণে এটা বনাই আমি বাকীকেইটা খালোঁ যে, এটা বাচি আছে। গুড় আৰু নাৰিকল বাচিছিলে, অকণমান ভৰাই পেলাই তেনেকৈ বনাইছে পেহীয়ে। এয়াই আৰু পিঠা, এয়াই আৰু বিহু পিঠা পনা সকলোবোৰ দেখালোঁ আপোনালোকক। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই।